আপোনাৰ ঘৰত হ'বলগীয়া বিয়া, সকাম আদিত যদি পৰম্পৰাগত পদ্ধতিৰে প্ৰস্তুত কৰা লাড়ু পিঠাৰে অতিথিক আপ্যায়ন কৰিব বিচাৰে তেন্তে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে পিঠা, লাড়ু আদি তৈয়াৰ কৰা হয় আৰু সম্পূৰ্ণ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত লক্ষ্য ৰখা হয়। আৰু আমি ভাপত দিয়া পিঠা, নাৰিকলৰ লাডু, নাৰিকলৰ পিঠা, তিল পিঠা, চুজি লাডু, তেল পিঠা, জেং পিঠা এই সকলোবোৰ যোগান ধৰোঁ। খালি যেতিয়া লাগিব তাৰ কেইদিনমানৰ আগতে আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আৰু যোগাযোগ কৰিবৰ বাবে আপুনি আমাক ইনবক্স কৰিব বা ইয়াতে কমেণ্ট কৰিলেও হ'ল। আৰু লগতে আগন্তুক ভোগালী বিহুৰ বাবেও আপুনি আমাৰ সৈতে যোগাযোগ কৰিব পাৰে। আমাৰ ইয়াত কি ধৰণৰ পিঠাবোৰ পোৱা যায় ইয়াৰ বেছিভাগ নহয় আৰু কিছু সংখ্যকৰহে ফটো ইয়াত তুলি দিয়া হৈছে। তো ইচ্ছা কৰিলে যদি আপোনাৰ প্ৰয়োজন বুলি ভাবে তেতিয়াহ'লে আমাৰ সৈতে যোগাযোগ কৰিব। এনেকৈ অকণমান আগবাঢ়ি যাবলৈ সহায় কৰিব বুলি আশা থাকিল। ধন্যবাদ।